গাঁৱলীয়া জীৱনৰ মনোৰম দৃশ্য। আজি ৰাতিপুৱা মই আৰু মা পথাৰৰ ফালে খোজ কাঢ়িবলৈ ওলাই গৈছিলোঁ। তাৰে কিছু মনোৰম দৃশ্য মই মোবাইলত বন্দী কৰি আনিছিলোঁ। বলক আজি গাঁৱৰ অন্য এটা পৰিৱেশ আপোনালোকক দেখুৱাম। পুৱতিৰ সুৰুজ আৰু পথাৰখন কৃষকৰ সেউজীয়া ধাননিৰে ভৰা। শান্ত আকাশ, ধানৰ গন্ধ, পানীৰ কুলুকুলু মাত আৰু তাৰ কাষতে আছে মাছমৰীয়াৰ পাতি থোৱা জাল। ইমান ধুনীয়া চালে চকুৰোৱা দৃশ্য, চাই থাকিবলৈ মন যায় আৰু মনটো শান্ত হৈ যায়। গাঁৱৰ প্ৰত্যেকৰে ঘৰৰ সন্মুখত অন্তত এখন আহল বহল চোতাল থাকে আৰু তাতে সৰি আছে সুগন্ধি শেৱালি ফুল। সৌ পথাৰৰ কহুৱা ফুল শুকুলা আকাশত কোনে সজালে। কহুৱা বন আৰু শেৱালি ফুল দেখি ভূপেন হাজৰিকাদেৱৰ এই গীতটোলৈ মনত পৰিছে। কোমল উষা কহুৱা কোমল শেৱালি কোমল হাঁহি। ডাৱৰীয়া আকাশৰ তলত পথাৰৰ মাজত সেই লঠঙা ওখ গছডালত চৰাইকেইটাই ডালে ডালে বহি নাজানো কি কথা পাতিছে। যিহেতু পথাৰত ধানেৰে উপচি আছে, সেয়েহে গৰখীয়াই তেওঁলোকৰ মৰমৰ গৰুবোৰ পদূলিতে বান্ধি থৈছে আৰু গৃহিণীয়ে চোতাল সাৰিছে। অসমীয়া সমাজৰ জীৱনৰ ছবি বুলি ক'লে সাধাৰণতে গাঁৱলীয়া সমাজৰ ছবিখনেই মনলৈ ভাহি আহে। মোৰ আজিৰ মিনি ব্লগটো ইমানতে সামৰিছোঁ। যদি আপোনালোকে চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।